হাই ফ্ৰেণ্ডছ, বহুত দিনৰ মোৰ চৰ্দি বহুত হৈ আছে আৰু সেইকাৰণে মাথাটো বহি আছে আৰু গলৰ বিষ হৈ আছে। যিয়ে নহওক সকলোকে স্বাগতম জনাইছোঁ কোনো এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো কুশলে আছে। মই কিন্তু ভালে নহয় বৰ্তমান, গা যিয়ে নহওক এটা ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ, এটা বিশেষ ভিডিঅ'। বাবাৰ স্কুলত বৰ্তমান যাই আছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰি দিব, চেনেল ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই দেখা পাম মানে বাবাৰ স্কুলত লগ পাই আছোঁ, যাই আছোঁ। বাবা মই যাই আছোঁ, তাৰ প্ৰগ্ৰেম আছে দেখা পাওঁ চাব। মেগাজিন মানে প্ৰাচীৰ পত্ৰিকাখন মই দেখাই আছোঁ। আচলতে মানসিক উৎকৰ্ষৰ কাৰণে এইবিলাক প্ৰয়োজন। প্ৰাচীৰ পত্ৰিকাখনৰ নাম হ'ল ফুলৰ ৰেণু, বহুত ধুনীয়া হৈছে দেখাত আৰু ইয়াতে ধুনীয়া কবিতা, সাঁথৰ এইবিলাক দিছে আৰু আটক ধুনীয়াকৈ বনাইছে এওঁলোকে, সঁচাই ভাল লাগিছে। বৰ্ডত মাৰি দিছে মানে প্ৰতিযোগিতাত ফলাফল ঘোষণা কৰিছে আৰু ইয়াতে লিখি দিছে। আৰু আনটো ফালে ইয়াৰ প্ৰগ্ৰাম অনুষ্ঠিত হৈছে, অনুষ্ঠিত হৈ থকা তৰ্ক প্ৰতিযোগিতা আপোনালোকক অলপমান দেখাই দিছোঁ। বহুতো মানুহ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ তেওঁলোকে সম্পূৰ্ণ দায়বদ্ধ কৰিছে প্ৰযুক্তিবিদ্যা, কিন্তু তেওঁলোকৰ যিমানবোৰ সুৰক্ষিত হৈছে সেইবোৰেও প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি সুৰক্ষিত হ'বলৈ সক্ষম হৈছে। এইখিনি কৈ মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। শেষত মই এবাৰ নহয়, দুবাৰ নহয়, হাজাৰ বাৰো নহয়, তাতকৈ বেছিবাৰ ক'ব বিচাৰিছোঁ যে প্ৰযুক্তিবিদ্যা মানৱ জাতিৰ বাবে অভিশাপ কেতিয়াও হ'ব নোৱাৰে, বৰঞ্চ এই আশীৰ্বাদে। প্ৰযুক্তিবিদ্যা নোহোৱাকৈ মানৱ জাতি সম্পূৰ্ণ নিষ্ফল। ধন্যবাদ। ডিবেট কম্পিটিশ্যন অকণমান দেখাই দিছোঁ আপোনালোক তাৰেও এটা অংক। বাবাৰ প্ৰগ্ৰেম আহি থাকিব, মই দেখাম যাম। ডিবেট কম্পিটিশ্যনৰ লগে লগে আমাৰ শেষো হ'ল ডিবেট কম্পিটিশ্যন। এতিয়া বাবাহঁতৰ গান হ'ব, সেয়ে বাবাহঁতক গানৰ কাৰণে সাজু নে তুমি? সাজু ভালকৈ গান গাবা। সিহঁতে নাম চাম দি আহিব, সেইকাৰণে নাম চাম দিব গৈছে আৰু এইখিনিতে বিচাৰক মণ্ডলীক সম্বৰ্ধনা অনুষ্ঠান জনাইছে তেওঁলোকে। মানে অসম একাডেমি, আচলতে স্কুলখনৰ নাম হ'ল বাবাহঁতৰ অসম একাডেমি নলবাৰী, নলবাৰীৰ মাজমজিয়াতে অৱস্থিত। বাবাৰ গান আহি আছে, আপোনালোকক দেখাই আছোঁ। নমস্কাৰ। নেক্সট হ'ব বাবাৰ গান। আমি বনৰ চৰাই, বনে বনে কোনো নাই বনাই, বনৰীয়া আমি বনৰ চৰাই, বনে বনে কোনো নাই বনাই, অনাই বনাই অনাই বনাই অনাই বনাই অনাই বনাই অনাই বনাই অনাই
ল'ৰা ছোৱালী এইবিলাক এক্টিভিটিয়ে আচল মানে তেওঁলোকৰ সজীৱতা অনাত সহায় কৰে আৰু এইবিলাক এক্টিভিটি যিকোনো এক্টিভিটি চব ল'ৰা ছোৱালীৰ মাজত সোমাই থাকে আৰু এই স্কুলৰ মাধ্যমেৰে কলেজৰ মাধ্যমেৰে এইবিলাক বিকশিত হ'বৰ সুযোগ দিয়া হয় আৰু এইটো এটা ভাল কথা ভাল দিশ আৰু এইটোৰ পৰা ল'ৰা ছোৱালী আগবাঢ়ি যাব এতিয়া মই সকলো মাক দেউতাকক বা অভিভাৱকে মই আহ্বান জনাইছোঁ যাতে ল'ৰা ছোৱালী এক্টিভিটি প্ৰকাশ কৰিবলৈ তেওঁলোকে সুযোগ দিয়ে তথাপি যিবিলাকে ধৰক পঢ়াতে মনোযোগ দিয়ে সেইটোও নহয় তেওঁলোকৰ এক্টিভিটিটো যাতে অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়ে আহিলোঁ প্ৰগ্ৰেমতে আৰু এতিয়া যাব ওলাইছোঁ আমি মঙলবাৰ আহি পালোঁ কি কথা শুনবা লাগে হাহাকাৰ মানে কি আহি পালোঁ এতিয়া আৰু ঠাণ্ডা লাগিছে বহুত মানে অসুখ হৈ আছে না সেইকাৰণে বাৰু যিয়ে নহওক ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰিম আৰু ভিডিঅ'টো চাই কেনে বেছি আপোনালোকে জনাব আচলতে এই যে ল'ৰা ছোৱালীৰ এক্টিভিটিবিলাক সঁচাই বহুত ভাল লগা চব মাক দেউতাকে ল'ৰা ছোৱালী নিজৰ এক্টিভিটিখিনি কৰিব দিব লাগে আৰু সেইটো মই বিচাৰোঁ আমাৰ ইয়াকো দিছোঁ পাৰক নৰক যি কৰিব পাৰে কৰিব দিছোঁ আৰু গোটেইখিনিয়ে কৰিব দিছোঁ তাক কি কৰে দেখা যাব আৰু যিয়ে নহওক ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম থেংক ইউ ইমান সময় আপোনালোকে ভিডিঅ'টো চালে মোৰ মাতটো দেখিছেনে কিমান ভাঙি আছে তথাপিও আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিলোঁ আৰু বহুত দিনৰ মূৰত বাহিৰত ওলালোঁ যিয়ে নহওক থেংক ইউ ফৰ ৱাচিং আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল মোৰ চেনেলটো নতুন আৰু আজিলৈ বাই বাই